নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি মই ক'বলৈ ওলাইছোঁ জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ ভাল আৰু বেয়া লক্ষণসমূহৰ বিষয়ে। আৰু যদিহে আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপুনি কোন মাহত জন্মগ্ৰহণ কৰিছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। তেতিয়াহ'লে পলম নকৰি আগবাঢ়ি যাওঁ আমাৰ আজি বিষয়টোলৈ। এতিয়া মই ক'বলৈ ওলাইছোঁ জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা ভাল লক্ষণসমূহৰ বিষয়ে। 28 ডিচেম্বৰ আৰু 27 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা লোকসকলৰ মনৰ জোৰ অতি দৃঢ়। এওঁলোক চিন্তাশীল আৰু বেপাৰ বাণিজ্য জগতৰ লগত সম্বন্ধ থকা চাকৰি আৰু চৰকাৰী বিভাগৰ দায়িত্বপূৰ্ণ পদ সাধাৰণতে লাভ কৰে। এনে লোকসকলে কৰ্মক্ষেত্ৰতো উচ্চ মন আৰু পাৰদৰ্শিতা চিনাকি দিব পাৰে। এই সময়ত জন্ম লোৱা লোকসকলে লোকৰ ভাল কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে। অহিত চিন্তাই এওঁলোকৰ মনত ঠাই নাপায়। এওঁলোকে কোনো এজন বিশেষ ব্যক্তিৰ হিত চিন্তা কৰাতকৈ জোট বা সমষ্টিৰ কল্যাণৰ বাবেহে আত্মনিয়োগ কৰিবলৈ ভাল পায়। এওঁলোকে বক্তৃতা দিবলৈ ভাল পালেও মুখামুখিকৈ ক'বলৈ সুবিধা পালে বেছি ভাল পায়। এওঁলোকে সাধাৰণ ৰাইজৰ বা কোনো ব্যক্তিৰ গোটৰ বিৰুদ্ধে গৈ অভাৱগ্ৰস্ত বা অসহায় লোকক সহায় কৰিবলৈ বেছি আগ্ৰহী। এওঁলোকৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ। কোনো ব্যক্তি বা বস্তুকে সহজতে বুজি পায়। দেখাত কঠোৰ মনৰ হ'লেও পৰৰ দুখত এওঁলোকৰ অন্তৰ কান্দি উঠে। এওঁলোক দানৱান। ব্যক্তিৰ বিশেষতকৈ কোনো অনুষ্ঠান প্ৰতিষ্ঠানত দান দিয়াত অকণো কৃপণালি নকৰে। এওঁলোকৰ অধিকাংশৰেই গভীৰভাৱে চিন্তা কৰাৰ শক্তি আছে। তথাপিও এওঁলোকৰ সমাজৰ বুদ্ধিমান আৰু চতুৰ ব্যক্তিসকলৰ শ্ৰদ্ধা কৰে। এওঁলোকৰ প্ৰতিভা তেতিয়াহে জিলিকি উঠে যেতিয়া এওঁলোকৰ কোনো চাকৰি, কাম বা দায়িত্বপূৰ্ণ পদ দিয়া হয় য'ত তেওঁলোকে আনক পৰিচালনা কৰিবলৈ সুযোগ পায়। এওঁলোকৰ ভাগ্যত নিন্দা আৰু বাধা পোৱাৰ সম্ভাৱনা থাকিলেও এইবোৰো অতি সহজে আৰু হেলা ৰঙে গ্ৰহণ কৰে। মানসিকতাও তেওঁলোকৰ থাকে। নিজৰ ঘৰখনৰ মংগলৰ কাৰণে এওঁলোকে নিজৰ ব্যক্তিগত সত্তাকো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰে। এতিয়া মই ক'বলৈ আহিছোঁ এই মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বেয়া দিশ বা লক্ষণসমূহৰ বিষয়ে। এই মাহত জন্মগ্ৰহণ কৰা লোকসকলে যি পদতেই নিযুক্তি নহওক কিয় তাত যদি নিজৰ কৰ্তব্যৰ সুযোগ বা অধিকাৰ নাপায় তেনে কামত এওঁলোকে আগ্ৰহ প্ৰদৰ্শন নকৰে। প্ৰেম বা কৰ্তব্য আৰু সামাজিক সংগঠনৰ আদিৰ বিষয়ে এওঁলোক ধাৰণা আন মানুহতকৈ সুকীয়া আৰু সেইকাৰণে মানুহে এওঁলোকৰ লগত একমত হ'বলৈ অসুবিধা পায় আৰু এওঁলোকৰ সোঁতৰ বিপৰীতে যোৱা মানুহ বুলি গণ্য কৰে। এওঁলোকে ওচৰ চুবুৰীয়াৰ লগতো সহজতে মিলিব নোৱাৰে। দায়িত্ববোধ সম্পৰ্কে এনে লোক অতি সচেতন হ'লেও কিন্তু আত্মবিশ্বাস অলপ কম। ধৰ্মৰ প্ৰতি এওঁলোকৰ আগ্ৰহ কম। বেছিভাগেই ধৰ্মৰ কাম কাজবোৰক অন্ধবিশ্বাস বুলিয়েই ভাবে। আনহাতে পাৰিবাৰিক জীৱনত এওঁলোকৰ সুখ প্ৰাপ্তৰ সম্ভাৱনা কম। সাধাৰণতে বিকলাংগ আৰু ৰোগীয়া আত্মীয় স্বজনৰ ভৰণ পোষণ আৰু আলপৈচান এওঁলোকে ধৰিব লগা হয়। এতিয়া মই ক'বলৈ ওলাইছোঁ এই মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ স্বাস্থ্যবিধি সন্মতৰ বিষয়ে। এই সময়ত জন্ম লাভ কৰা সকলৰ দেহত বাত বিষ, ভৰিৰ নানা অসুখ, দাঁত আৰু কাণৰ অসুখ আদি ৰোগৰ প্ৰৱণতা দেখা যায়। সকলো ধৰণৰ ছালৰ বেমাৰ, বমি হোৱা ভাৱ আৰু পেটৰ ৰোগতো এনে লোক ভুগিব পাৰে। এতিয়া মই ক'বলৈ আহিছোঁ এই মাহত জন্মগ্ৰহণ কৰা তেওঁলোকৰ শুভ ৰং। এনে লোকৰ বাবে মংগলজনক ৰং হৈছে মাটি বৰণীয়া, ডাঠ বেঙেনা বৰণীয়া আৰু ক'লা ৰং এওঁলোকৰ বাবে শুভ ৰং হয়। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজি মই ইমানতেই ভিডিঅ'টো সামৰণি মাৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।